জনাইছোঁ আপোনালোক সকলোকে জীৱন জিন্দাবাদ চেনেললৈ। কি খবৰ আপোনালোকৰ? চাগে সকলোৱে ভালে আছে, কুশলে আছে। আজি মানে অলপমান এক্সট্ৰা হ'ব ভিডিঅ'টো। মানে মই আজি ওলাই গৈছিলোঁ, এনে ওলাই যাওঁতে মোৰ লগৰ ল'ৰাবিলাকক লগ পালোঁ। আৰু যিহেতু লগৰ ল'ৰাবোৰক লগ পালোঁ, তেনেস্থলত তেওঁলোকে ক'লোঁ বোলো অলপমান ঘূৰি পাকি আহোঁ। আৰু ঘূৰি পাকি গৈ আকৌ বেকীতে পালোঁ। আৰু বেকীত মানে নাৱত উঠি কেনে বহুত বানপানী হৈছে, আৰু বানপানীৰ কবলত প্ৰায় পৰিছে। আৰু বেকী নৈৰ মাজৰ পৰা আপোনালোকক কিছু দৃশ্য উপভোগ কৰাম। সৌন্দৰ্য, এনেকুৱা সৌন্দৰ্য সকলো ফিদা হৈ যাব আপোনালোক। চাওক, যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। তো ব'লক আমি নাজাৰাবিলাক উপভোগ কৰোঁ, আপোনালোকক দেখুৱাবলৈ যত্ন কৰোঁ প্ৰাকৃতিক সৌন্দৰ্য। ব'লক। ভাগ্য মোৰে ভাল যে আজি এনেকুৱা সৌন্দৰ্য উপভোগ কৰিব পাৰিছোঁ। চাওক, চাৰিওপিনে ইমান কুঁৱলী পৰিছে, এনেকুৱা বতৰ মানে কোৱা নাযায় আৰু। যাই থাকক ব্ৰিজখন পালে বেছি ভাল লাগিব। চাবা আপোনালোকে ব্ৰিজখনৰ পৰা যিটো মানে ব্ৰিজৰ তলৰ পৰা নাজাৰা হ'ব, বেলেগ হ'ব আৰু মজা। এই ব্ৰিজখন পামেই আৰু চাবা আপোনালোকে কিমান ভাল লাগিব ব্ৰিজখন পালে। পাইছোঁ আৰু মজা নহয় কি হ'ব। চাৰিওফালে ইমান কুঁৱলী পৰিছে, কি ক'ম আৰু আপোনালোকক, কি ক'ম, ক'লে ভাষা নাই আৰু। মানে এনেকুৱা মজা পাইছোঁ আৰু ব্ৰিজ। ৱাও লাভলি নেচাৰ, ৱাহ কিয়া বাত হে ভাই। এনেকুৱা সৌন্দৰ্য আৰু ক'ত পাম? সেইকাৰণে কওঁ আপোনালোকে অসমখন ভালকৈ ভ্ৰমণ কৰক। এইপিনে মাছ মাৰি আছে, মাছ। আৰু ইপিনে বন্ধুতে বা কি কৰি আছে, আমাৰ দৰেই আৰু নেচাৰ উপভোগ কৰি আছে। ইফালে ক্লিণ্টন বেলেগ হাঁহি দি আছে, পিছত মজা যাওঁতেও দেখুৱাইছিলোঁ, এতিয়া আহোঁতেও দেখুৱালোঁ আপোনালোকক কেনেকুৱা ইপিনেৰে। মাজত কিন্তু বেলেগ কুঁৱলী পৰি আছে দেই, তামাম ক'বলগীয়া কুঁৱলী পৰি আছে আজি। এতিয়া বেকী নৈৰ মাজত আমি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। যদি ভাল লাগিছে নিশ্চয় কমেণ্ট বক্সত জনাব, আৰু আপোনালোকে কমেণ্ট কৰি জনাব যে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে। তো আজিলৈকে বিদায় মাৰিছোঁ।